কবিতাৰ শিৰোনাম বিষাদ। কবি সঞ্জয়দেৱ মো, আবৃত্তি ফণিতা শৰ্মা। ভাবিছিলোঁ দুখৰ কবিতা নিলিখোঁ, কিন্তু কি কৰিম কোৱা? অজানিতে দুখবোৰে হৃদয়ত খাজে প্ৰজা। নালাগে মোক ফাগুনৰ পচোৱা, উভতি নাহক এই বিষাদৰ ধুমুহা। কেতিয়াবা ভগ্ন হৃদয়ৰ অনাৰ্দক বিকট চিঞৰ শুনিছানে তুমি? আলিন্দত সেউজীয়া পক্ষীৰ নীৰৱ বেদনা দেখিছানে? তুমিতো এতিয়া আধুনিকতাই কঙা কৰা অচিন চহৰৰ ব্যস্ত পক্ষী। গতিকে এইবোৰ ভাবিবলৈ তোমাৰ আখৰি বা ক'ত থাকিব? তোমাৰ দুচকুত দেখিছিলোঁ সাগৰৰ দৰে গভীৰ সপোন। হয়তো মোৰেই দুৰ্ভাগ্য, আজি দেখোন সাগৰো শুকালে। পাহৰো বুলি পাহৰিব পাৰি জানো? কেনেকৈ জানিও বিষণ্ণতাৰে আগুৰি ধৰা মোৰ সমস্ত বেদনা। আজিকালি বৰষুণ বেছিকৈয়ে ভাল লগা হলো। সেই বৰষুণৰ টোপালবোৰৰ লগত বিলীন কৰি দিওঁ মোৰ সমস্ত অশ্ৰুৰ প্লাৱন। মোৰ চকুলোৰ মূল্য তোমাৰ ওচৰত নাই। হ'লেও আকৌ এবাৰ সুধিছোঁ, মই কিমান কান্দিলে বাৰু সুখী হ'বা তুমি? পাৰিলে জীৱনৰ বিয়লি বেলাত মোক এবাৰ লগ কৰিবা। মই আগ্ৰহেৰে বাট চাই ৰম সেই দিনটোলৈ। নালাগে উভতি আহিব। পাৰিলে জীৱনৰ বিয়লি বেলাত মোক এবাৰ লগ কৰিবা, মাত্ৰ এবাৰ।